নমস্কাৰ সকলোকে আৰু আপোনালোক সকলোকে শুভ দুপৰীয়া। আমাৰ ফালে আজি বতৰ খুবেই ভাল আৰু বতৰটো ভাল সেইকাৰণে আমলখি খাই আছিলো যেহেতু এইকেইদিন আমাৰ ফালে ৰ'দ ভালকে দিয়া নাছিলে আৰু এয়া আমলখি সৰু সৰুকে টুকুৰা কৰি লৈছো আৰু সেই যে যোৱা দেওবাৰে লৈ আনা কিন্তু বতৰ বেয়া হোৱাৰ কাৰণে খোৱাই নাছিলো। আজি ৰ'দটো ধুনীয়াকে দিছে যে এনেকৈ বহি লৈ খাই আছো আৰু ভাবিছো আপোনালোকক অকনমান লোভ লগাও দেই, প্লিজ বেয়া নাপাব। বহুত ভাল লাগিছে খাই। আপোনালোকে আমলখি খালে নাই বাৰু এইটো বছৰত? মোৰ হ'লে এইটো বছৰ প্ৰথমবাৰ আমলখি খাইছো। আৰু এই যে জলকীয়া গোন্ধটোৰ পৰা নাকত মলমলাই ধৰিছে, ইমান ভাল লাগি গৈছে। আৰু আপোনালোকৰ কাৰ কাৰ আমলখি খাই ভাল লাগে মোক প্লিজ কমেণ্ট কৰি জনাবচোন। যেহেতু আমলখিত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে আমি সকলোৱে জানো, সেইবাবে প্ৰায় খাবই লাগে আৰু মই প্ৰায় খাওঁ। ঘৰত থাকিলে আৰু বেছিয়ে খাওঁ কাৰণ ঘৰৰ বাৰীত যে আমলখি ডালত পৰা ডালে ডালে মানে টোপা টোপকে লাগে। আৰু মই সেইদিনা মানে দেওবাৰে আমলখি কিনিবলৈ গ'লো, যি দাম প্ৰভু, 10 টকাৰ সৰু সৰু দুটা দিয়ে দেই। নকওঁ আৰু আগলে নকওঁ। ইমান টেষ্টি। আৰু এইদৰে লোভ লগোৱাৰ কাৰণে মোক প্লিজ বেয়া নাপাব দেই, পুনৰবাৰ কৈছো।